So hi guys, welcome to my YouTube channel Bonojit Sorba. আজি অলপমান বেলেগ জায়গা এটাত গৈ আছো গোটেইকেইটাই ওলাই ৰেডি হৈ আছে গোটেইকেইটা দেখা পাইছে সব ওলাই আছে বাকি মই এনাৰ পিছত বাগৰি আছো মইতো ওলাইছো কেতিয়াবা ওলাই বৰি আছো এই উঠে কাপোৰ চাপোৰ মেলি ৰেডি তাজৰ মাৰি ওলাই গলে হল গাড়ী আহি ৰখি আছে বাহিৰত আমি লৈছো এই মানুহজনে লৈছে আমি এতিয়া যাব লাগে সো আমি ডাইৰেক্ট গাড়ীত ব্লগিঙত যাই আছো সো আমি ওলাইলো ঘৰৰ পৰা গোটেইকেইজনে আমি আহি গলো আৰু এজন ল'ৰা ৰখি আছে তাক লৈ আমি ওলাই গুচি যাওঁ গাড়ী সাইড কৰ কোনে দিও গাইছে তোৰ কাৰণে এই মানুহজন দেখিছানে এই বেয়া যাব এই মানুহজনৰ কাৰণে এক গ্লাস খা নালাগে বকিলো দি বকা এইজন এই কিবা খবৰ কিবা কবা কুছ বলোগে কি আছে বলা একো নাই কিবা কবা ইয়াত কিবা কবা বান্দৰ ইমানখিনি কৰাৰ পিছত যদি তেলা একো নকওঁ যদি ক নকং তো ফাইনালি আমি এতিয়া ওলাইছো এই খানাপাৰা পালো আৰু এইখিনিতে আৰু নবনাও ভিডিঅ' আগলৈকে যাওঁ ভালকে দেখাম ফাইনালি আহি পালো টোল গেট ফাইনালি টোল গেট পাই গলো One hour later. তো ফাইনালি আহি পালো নংকু পাৰ হৈ আহিলো এতিয়া এই লগৰকেইটাই কল কিবা কিবি আনিব গৈছে ব্ৰেকফাষ্টৰ কাৰণে বাকী আমাৰ নিশান্ত ভাই কেনেকুৱা লাগি আছে আজি লাগি আছে যাই মনটো আজি বহুত দিন পিছত শ্বিলং চাও এতিয়া আৰু বহুত দিন পিছত মনে মিলা মানুহবিলাক একেলগে আজি এইজন এয়া অৱস্থাই নোহোৱা হৈ গৈছে তো ভাল লাগি আছে গৰাৰ বিষ নেকি বাও বাঢ়ি গৈছে বনাও কিবা কবা হাই বুলিয়ে কবা নেকি ইয়াৰ পৰা আমি এতিয়া ওলাই চিনেমেটিক চাই লওক আজিলৈ টাটা বাই বাই শ্বিলং আমি যাম আজি জোৱাই कहीं हमारी अवस्था है सेनोरिटा ये चाहत मोहब्बत पास मेरे मुझको बाह में तुम ये रो
আহি এইখিনি পালোঁ, জাগাখিনিৰ নাম নাজানো কিন্তু এইখিনি আহি পাইছোঁ আৰু ভাল লাগি আছে এইখিনি জাগাখিনি, সেইকাৰণে ৰখিলোঁ অলপমান। আৰু যিহেতু গুৱাহাটীৰ পৰা ক'তো ষ্টপেজ লোৱাই নাই, সেইকাৰণে ইয়াতে এইফালে ফাৰ্ষ্ট ষ্টপেজ ইয়াতে ল'লোঁ। তাৰপিছত ইয়াৰ পৰা ওলাই যাওঁ আৰু টাইম হ'ল 11:27, 11:30 বাজিল। ওলাই যাব লাগে কাৰণ আৰু বহুত দূৰ আছে আৰু মোটামুটি 60 কিলোমিটাৰমান আছে টু ক্ৰাংচুৰী। চ' সোনকালে ওলাই যাওঁ, দুটামান ফটো চটো উঠি এবাৰ ওলাই যাওঁ। মোৰ লগত অংকুৰ ভাই আহিছে এটা। Welcome to Jauntia Hill District সোমাই গ'লোঁ। চ' আহি কিবা এখন টাউন এখন পাইছিলোঁ, তাতে এইবিলাক চলি আছে, এই প্ৰচেছন কিবা প্ৰচেছন চলি আছে চাগে, কোনোবা কলেজৰ হ'ব চাগে, কলেজ স্কুল বা এনেকুৱা টাইপৰে হ'ব, কাৰণ একে গোটেইখিনি জাৰ্চি একে পিন্ধি আছে কাপোৰ। নামাৰ আগে আগে কিবা এটা খাই লওঁ। আমি খাবৰ কাৰণে এই কেক লোৱা, কেকটো লোৱা, হাতত লোৱা, এই চিপছ, কণী লৈ ল'লোঁ, পানী বটল আছে গাড়ীত, পূৰা মজাকৈ খাম এতিয়া। আৰু আজি এইখন গাড়ী লৈছোঁ, গাড়ী ঘূৰি লওঁ। আহি পালোঁ এইখিনি জেগা, ইয়াৰ পৰা আৰু 5 কিলোমিটাৰমান আছে ক্ৰাংচুৰী। চ' ইয়াতে অকণমান জেগাটোত ৰখিলোঁ, ভাল লাগিছে, বহুত ধুনীয়া প্লেচ এইটো। আগতো এবাৰ আহিছিলোঁ, ইয়াতে ৰখিছিলোঁ, ইয়াতে ফটো চটো উঠিছিলোঁ। তেতিয়া মানে ব্লগিং চগিং কৰা নাছিলোঁ আৰু মানে ভিডিঅ' চিডিঅ' বনোৱা নাছিলোঁ। চ' ইয়াতে দুটামান ফটো ক্লিক কৰোঁ আৰু ওলাই যাওঁ, কাৰণ টাইম হ'ল 2টাই বাজে, প্ৰায় 2:30 বাজি গ'ল। তাকো 1:30 বাজি গ'ল, 2টাই বাজে প্ৰায়, সেইকাৰণে ইয়াৰ পৰা ওলাই যাওঁ সোনকালে। আৰু ৰ'দটো অলপমান গৰম আছে ইয়াতে, গৰম নোহোৱা নাই, মানে শ্বিলং যে আহিছোঁ এইটো মানে ফিল হোৱা নাই। যদি গাড়ীত যাই থাকোঁ তেতিয়া অলপ অকণমান ফিল হয়, কিন্তু ডাইৰেক্ট এইটো এনে মানে ৰখি আছোঁ ন, ইয়াতে পূৰা গৰম লাগি আছে, পূৰা গুৱাহাটীৰ ফিলিংছ হৈ আছে। চ' দুটামান ফটো উঠোঁ, ইয়াৰ পৰা ওলাই যাওঁ সোনকাল, তাতে পানীত আৰু নামিব আছেই। ফাইনেলি ক্ৰাংচুৰীৰ ৰাস্তাটোত সোমাই গ'লোঁ, এইটো সোমাই আহিছোঁ ইফালেদি। ৰাস্তাটো এনেকৈ সোমোৱাৰ পিছত অকণমান অফ ৰ'ডিং হয়। ফাইনেলি আহি পালোঁ, এইফালে লিখা আছে ক্ৰাংচুৰী ফলছ, মানে ৱে টু ৱাটাৰ ফলছ। এইফালে এনেকৈ নামি যাব লাগে। বাকী গাড়ী তাতে পাৰ্কিং কৰিলোঁ, তাত দোকান এখন আছিল, কিবা কিবি ল'লোঁ, অৰিঅ' খালোঁ, বিস্কুট চিপছ এনেকৈ ল'লোঁ। এইবিলাক খাই খাই এতিয়া তললৈকে যাম। 1 কিলোমিটাৰমান নামিব লাগিব চাগে। সেইখন এখন পাহাৰ আৰু এইখন এখন, তাৰে মাজত ফলছটো আছে, পূৰা একদম মজা। মানুহ বনাই দিছে, নেচাৰে বনোৱা। Wait a minute.
আৰু এবাৰ কি কৈছা? নেচাৰটো মানুহে নেচাৰে ইমান বস্তু দিছে, আমি নেচাৰটো নষ্ট কৰিব নালাগে। নালাগে নালাগে। এতিয়া সি তাক চিৰি লাগে বোলে সিহঁতে, এইটো কথা হ'ল নেকি? লিফ্টটো লাগিব দুদিন পিছত। তাক লিফ্টটো লাগিব মানে তাৰ মানে এনেকে এইবোৰ অভদ্ৰ। সেইকাৰণে ইয়াক আমি বয়কট কৰি দিছোঁ। ইমান বস্তু বিচাৰিছে, ই দাবী কৰিছে ইয়াক নিদিওঁ, ই বয়কট। লাষ্টত ঠেলি দিলা কাৰ গাত? ক'লো তো লাষ্টত পেলাব এতিয়া, এইটো চাওক চাওক, এই চাওক ৰাইজ। কেমেৰা থকাৰ কাৰণে পকেটত ভৰাইছে, নহ'লে পেলালে আৰু টাইম নলওঁ, জল্দি জল্দি নামি যাওঁ, গা ধুব লাগে। দেশী ব্লগাৰ ওলাইছে, দেশী ব্লগাৰ ওলাইছে। পাই গ'লোঁ ফাইনেলি ইয়াতে ক্ৰাংচুৰী ৱাটাৰফল। কিবা কিবি নটিচ দিয়া আছে আৰু কি কি কৰিব পাৰি কি কি নোৱাৰি। চ' এইবিলাক পঢ়ি নাথাকোঁ, কাৰণ এতিয়া ডাইৰেক্ট যাই বাগৰিবহে লাগে আৰু পানীত। অলপ অলপ জ্বৰ উঠি আছে, তথাপিতো উপায় নাই। লাইফ জেকেট কিমান? 50, চিলড্ৰেন 30, এডাল্ট 50, লাইফ জেকেট 50, বটিং উইজ 200। চ' আমি এইবিলাক একো নকৰোঁ, অকল লাইফ জেকেট লাগিব আৰু এডাল্টটো নেকি? অ'কে, লাইফ জেকেট ইনক্লুডেড? ন' লাইফ জেকেট এক্সট্ৰা? চ' ফাইনেলি আহি পালোৱে। ফটাফট লাইফ জেকেটটো লৈ লওঁ, লৈ কিনে ডাইৰেক্ট ওলাই যাওঁ। ইয়াতে ডাইৰেক্ট গা ধুব লাগে আৰু পূৰা গৰম উঠি গৈছে। লাইফ জেকেট পিন্ধি ল'লোঁ, এতিয়া অকল পানীত নামাহে কথা। পূৰা পানীত নামিম। ইয়াতে তো ক্লিপ মাৰাই নাই, মাৰি ল'ম বাৰু। চ' ডাইৰেক্ট পানীত যাওঁ। দেখাই গৈছে কি ধুনীয়া নীলা নীলা পানী, পূৰা একদম ক্লিন, পূৰা ধুনীয়া পানী আৰু এইটো। তাতে যাওঁ, ডাইৰেক্ট গা ধুব লাগিব। লাইফ জেকেট চেকেট পিন্ধিলে ওলাই যাওঁ। জাপ মাৰি অলপ ভালকে মাৰিবা, নহ'লে কিন্তু ঠিক আছে।
আৰু ওপৰৰ পৰা ভিউটো অকণমান এনেকুৱা টাইপৰ ইয়াতে কিবা কিবি লিখা আছে মেলি দিয়া শুকাই যাব ওপৰৰ ভিউটো এনেকুৱা তলৰ ভিউটোতো দেখালোৱে এতিয়া অলপমান এনেকুৱা কাপোৰ চাপোৰ মেলি দিওঁ ৰ'দত যাতে শুকাই যায় নিশান্ত কেনেকুৱা লাগছে আহি কিমান মান বহুত বঢ়িয়া কিমান এনে বঢ়িয়াটো কেনেকুৱা ৱাটাৰফলটো যিমান ডাঙৰ তাতকৈ বেছি বঢ়িয়া লাগিছে কি কোৱা ৱাটাৰফলটো অলপমান সৰু সেইকাৰণে কৈছোঁ তাতকৈ বেছি অলপ লাগিছে তাতকৈ বেছি ভাল লাগিছে বঢ়িয়া ভাল ছাডেন প্লেন ছাডেন প্লেন অলৱেজ ছাকচেছ Always আমি ছাডেন প্লেন নহয়তো 2 দিনৰ প্লেন আছিলে এইটো প্লেনিংটো হোৱা নাছিল না আমি বাইক লৈ অহা কথা আছিল প্লেনিংটো মানে এনেকুৱা আজিকালি আপুনি প্লেনিং কৰি লাভ নাই তাতে শনি গ্ৰহ বহি আছে প্লেনিং নকৰিব সদায় ছাডেন প্লেন অলৱেজ ছাকচেছ হয় তুমি কেতিয়াবা এনেকুৱা ভাবিছিলা নে এইখিনি জেগাত আহি এইটো কথা ইয়াতে মোৰ ব্লগত ক'ব পাৰিবা বুলি মই ভাবা নাছিলোঁ কেতিয়াও মইতো ধন্য তোমাৰ লগ পাই ভাল লাগিছে তোমাৰ লগত আহি ভাল লাগিছে তোমাৰ ব্লগত আহি ভাল লাগিছে পিছে পেটলা হাগুৰা কি আগুৰা হাগিব গৈছে নেচাৰ কলিং নেচাৰ মাজত আহি পেলাই নেচাৰ কলিং হ'ব লাইক বটিং চাগে তাতে কৰাই ন সেইখিনিত বটিং কৰাই ইয়াতে গা ধুব নোৱাৰি গা ধুব ইয়াতে বনাই ইয়াতে গা ধুম বুলি কৈছিল ন ইয়াতে গা ধুব একদম নোৱাৰি ফাইনেলি গা চা ধোৱা হৈ গ'ল ইয়াতে কাপোৰ ভিজি আছে ইয়াতে ইয়াৰ পৰা এতিয়া ওলাই যাওঁ আমি যিহেতু আমি আৰু যাব লাগিব গুৱাহাটী ত' এতিয়া টাইম হৈ আছে 3:30 বাজিল ত' ইয়াৰ পৰা ওলাই যাব লাগে কাৰণ আকৌ গুৱাহাটী যাবই আছে বহুত টাইম লাগিব মই সোনকালে ওলাই যাওঁ ত' যেতিয়া ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব ত' এইখিনিকে কয় টাটা বাই বাই